আপুনি এবাৰ ঘটকৰ ওচৰলৈ যাবচোন। কি ঠিকনা ঘটকে আমাৰ ছোৱালীজনীৰ কাৰণে ভাল ল'ৰা এটা বিচাৰি দিয়ে যেন। যদি ল'ৰাটো বিচাৰি দিয়ে তেতিয়া আমাৰ ছোৱালীজনীকো সময়মতে বিয়া দি উলিয়াই দিব পাৰিম। মই এতিয়া হাবিলৈ যাওঁ খৰি কাটিবৰ কাৰণে। তুমি জানাইচোন মই যদি বজাৰৰ খৰি বিক্ৰী নকৰোঁ তেতিয়াহ'লে ঘৰলৈ চাউল দাইল একোৱে নাহে। বজাৰৰ খৰিখিনি বিক্ৰী কৰিয়ে মই ঘটকৰ ঘৰৰ পৰা আহিমগৈ আৰু সকলোবোৰ কথা খোলাখুলিকে কৈ দিম। মা, তোমালোকে কিয় মোৰ বিয়াৰ কথা ইমান চিন্তা কৰি আছা? মই বিয়া নহওঁ, মই তোমালোকৰ লগতে থাকিম। বিয়া এখন পাতিবলৈ বহুত টকা পইচা লাগে আৰু তোমালোকে ইমানবোৰ টকা পইচা ক'ত পাবা? সেইবোৰ ভাবিয়ে মোৰ বিয়া হ'বলৈ মন নাযায়। মই বিয়া নহওঁ মা। ধুনু, তই অলপো চিন্তা নকৰিবি। তোৰ বিয়াৰ কাৰণে আমি বহুত বছৰৰ পৰাই পইচা গোটাই আছিলোঁ। সেই পইচাখিনিৰে তোৰ ধুনীয়াকৈ বিয়াখন পাতি দিব পাৰিম। তথাপিতো মা, যদি ল'ৰা ঘৰৰ মানুহে দহেজত বহুত বস্তু বিচাৰে সেইবোৰ তুমি ক'ৰ পৰা আনি যোগাৰ কৰি দিব পাৰিবা? আজিকালি কোনো মানুহে দহেজ নিবিচাৰে। সকলো মানুহ শিক্ষিত হ'ল। যদি বিচাৰে তেতিয়া নিবিচাৰেও। তই এনেই চিন্তা কৰি আছ জিতি। খৰি লৈ যাওক, খৰি, শুকান শুকান খৰি। এমুঠি খৰিত মাত্ৰ 20 টকা। লৈ যাওক সি। ঘটক, আপুনি মোৰ ছোৱালীজনীৰ কাৰণে ভাল ল'ৰা এজন বিচাৰি দিব পাৰিব নেকি? আপুনিচোন জানেই আমি বহুত দুখীয়া হোৱাৰ কাৰণে আমাৰ ঘৰৰ ছোৱালী কোনেও পচন্দে নকৰে। মই যদি তাইক ভালকে বিয়া দি উলিয়াই দিব পাৰোঁ তেতিয়া মই সুখত মৰিব পাৰিম আৰু মোৰ ছোৱালীজনীও বিয়াৰ উপযুক্ত বয়স হৈছে এতিয়া। ঠিক আছে বাৰু, মই যিমান পাৰোঁ চেষ্টা কৰিম তোৰ ছোৱালীজনীক ভাল এখন ঘৰলৈ বিয়া দি উলিয়াই দিবলৈ। আৰু মই যেতিয়াই ভাল ল'ৰা এজন বিচাৰি পাম তেতিয়াই তোক মই খবৰ দিম। আজি ঘটকক লগ কৰিলোঁ আৰু সকলোবোৰ কথাই ক'লোঁ। ছোৱালীজনীৰ কাৰণে ভাল ল'ৰা এজন বিচাৰিবলৈও ক'লোঁ। আৰু ঘটকে কি কৈছেনো? আমাৰ ছোৱালীৰ কাৰণে ভাল ল'ৰা বিচাৰি দিব নে নিদিয়ে? কি কৈছে ঘটকে? কওকচোন আপুনি কথাবোৰ ভালকে। আৰু ঘটকে কৈছে যিমান পাৰো সোনকালে ভাল ল'ৰা এজন বিচাৰি দিম বুলি। হেৰি, আপুনি অহাকালি কিমান সময়ত যাম বুলি ভাবিছে? সময়টো এতিয়াই কৈ দিয়ক, কাৰণ ৰাতিপুৱা সোনকালে উঠাৰ অলপো অভ্যাস নাই। যদি সোনকালে যায় তেতিয়া উঠিব লাগিব আৰু যেনে তেনে। অহাকালি কৰবাত যাম বুলি কৈছিলো নেকি মই? মোৰ কিন্তু অলপো মনত পৰা নাই। জানাইচোন দৰৱ খাই খাই মোৰ কিন্তু আজিকালি কথা একেবাৰে মনত নাথাকে। আপুনি সঁচাকে সকলোবোৰ কথা পাহৰি যায়। মই আৰু কিমান মনত পেলাই থাকিম? আমাৰ বাবাৰ কাৰণে যে ছোৱালী বিচাৰি ক'তো বিচাৰিয়ে পোৱা নাই। সেইকাৰণে যে ঘটকৰ ওচৰলৈ যাম বুলি কৈছিল ৰাতিপুৱাই, সেই কথাটোহে সুধিছো আপোনাক। মোৰ এতিয়া মনত পৰিলে, অহাকালি সোনকালে ওলাবা, কাৰণ ঘটকজন বহুত ব্যস্ত হয়। সেইকাৰণে ৰাতিপুৱা যদি আমি যাওঁ তেতিয়া নিশ্চয় আমি লগ পাম আৰু সকলোবোৰ কথা কৈ দিম। আৰু আমাৰ বাবা অকণমান দেখিবলৈ ক'লা আৰু অকণমান শকত বুলি, সেইকাৰণে ছোৱালী বিচাৰিয়ে পোৱা নাই। তেখেতে বুজি পাব। ৰাতিপুৱা সোনকালে ওলাবা। আমি যোৱাকালিয়ে আপোনাৰ ঘৰলৈ অহা কথা আছিল, কিন্তু এখেতৰ একেবাৰে সময় নাই। সেইকাৰণে আজি ৰাতিপুৱাই আহিছো। ভালে কৰিলে। কওকচোন আপোনালোক কিয় আহিবলগীয়া হ'ল? এইটো মোৰ ল'ৰা, নাম বিক্ৰম। কোম্পানী এটাতে কাম কৰে, দৰমহা পাতিও ভালে দি আছে। আচলতে আমাৰ ল'ৰাৰ এতিয়া বিয়াৰ বয়স। এতিয়া আমি তাক বিয়াখন পাতি দিব লাগিব, নহ'লে আৰু কোনে তাক বিয়া পাতি দিব পিছত। সেইকাৰণে ভাল ধুনীয়া গুণী জ্ঞানী ছোৱালী এজনী আপুনি বিচাৰি দিবচোন। আমিচোন বিচাৰিয়ে পোৱা নাই তেনেকুৱা ছোৱালী। আচলতে মোৰ ল'ৰাটো দেখিবলৈ ক'লা আৰু শকত, সেইকাৰণে কোনো ছোৱালীয়ে তাক পচন্দে নকৰে। আমি সেইকাৰণে আপোনাৰ ওচৰলৈকে আহিছো। ভাল ছোৱালী এজনী আপুনিয়ে বিচাৰি দিব লাগিব। আপোনালোক সঠিক সময়তে মোৰ ওচৰলৈ আহিলে। মোৰ হাতত ছোৱালী এজনী আছে। যোৱাকালি ছোৱালীজনীৰ দেউতাকে ছোৱালীজনীৰ সকলো পৰিচয় দি গৈছে আৰু যিমান পাৰো সোনকালে ল'ৰা এজন বিচাৰি দিব কৈছিল। এতিয়া আপোনালোক আহিল যদি সেই ছোৱালীজনীক এবাৰ চাই আহিব পাৰে। অহাকালি আপোনালোকৰ ছোৱালীক চাবৰ কাৰণে ল'ৰা ঘৰৰ মানুহ আহিব। আপোনালোকে ভালকে শুশ্ৰূষা কৰিব যাতে ইয়াৰ পৰা ভাল মনেৰে ওলাই যায়। আৰু ল'ৰাজনো ভাল, সৰু কোম্পানী এটাতে চাকৰি কৰি আছে আৰু ল'ৰা ঘৰৰ মানুহো বহুত ভাল। কথা পাতি মোৰ বহুত ভাল লাগিলে। সেইকাৰণে মই আপোনালোকৰ ছোৱালীৰ কথাই কৈ দিলো। সেইকাৰণে অহাকালি ৰাতিপুৱা সোনকালে আহিম বুলি কৈছে। ঘটক, আপুনি অলপো চিন্তা নকৰিব। ল'ৰা ঘৰৰ মানুহক আমি ভালকে শুশ্ৰূষা কৰিম, যাতে বেয়াকে ক'বলৈ একো সুবিধাই নাপায়।
এনেকুৱা দুখীয়া ঘৰৰ ছোৱালীজনীহে চাই দিছে নাই 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 মোৰ ল'ৰাৰ কাৰণে ইমান দুখীয়া ঘৰৰ ছোৱালীজনীক কেতিয়াও বিয়া নকৰাওঁ হ'ব পাৰে মোৰ ল'ৰাজন দেখাত কলা আৰু শকত কিন্তু মোৰ ল'ৰা ইমান দুখীয়া ঘৰৰ নহয় নাই এনেকুৱা ঘৰৰ ছোৱালী বিয়া নকৰাওঁ আমি কি চাই আছে আপুনি বলক বলক আমি উভতি যাওঁ এনে ঘৰৰ ছোৱালী আমি বিয়া নকৰাওঁ বলা বলা আমি যি বাটেৰে আহিছিলো সেই বাটেৰে ঘূৰি যাওঁ ঘৰলৈ গৈ ঘটকক কিন্তু এই কথাবোৰ ক'ব লাগিব ঘটকে কৈছিল আলহী বোলে ৰাতিপুৱা আহিব কিন্তু এতিয়াচোন গধূলিয়ে হ'ল আৰু আলহী একেবাৰে ভাত পানী খাই যাব বুলি ভাত পানীও বনোৱা হৈ গ'ল কিন্তু এতিয়ালৈকে যে আলহী অহা নাই নাজানো আলহী কিয় আমাৰ ঘৰলৈ অহা নাই আমাৰ এই ভঙা জুপুৰি ঘৰটো দেখি আলহী চাগে পদূলিৰ পৰাই ঘূৰি গ'ল তথাপিও আপুনি অহাকালি ৰাতিপুৱাই ঘটকৰ ওচৰৰ পৰা আহিবগৈ কিজানিবা আলহী আমাৰ ঘৰটো চিনিয়ে নাপালে সেইকাৰণে চাগে নাহিলে আপুনিচোন কৈছিল আলহী যোৱাকালি ৰাতিপুৱাই আমাৰ ঘৰলৈ আহিব বুলি কিন্তু ৰাতিপুৱাৰ পৰা গধূলি হৈ গ'ল আলহীয়ে নাহিলেচোন মই তাকে আপোনাক সুধিবলৈ আহিলোঁ আলহী আমাৰ ঘৰটো চিনি নাপালে নে আলহী আহিবলৈকে মন নকৰিলে আচলতে আলহী যোৱাকালি তহঁতৰ ঘৰলৈ গৈছিল কিন্তু ঘৰ দেখি পদূলিৰ পৰাই উভতি গুচি আহিলে মই একো কথা নুসুধাকৈয়ে তহঁতৰ ঘৰৰ কথা কৈছিলো সিহঁতক কিন্তু পিছতহে গম পালো সিহঁতি যে ধনী ঘৰৰ ছোৱালীহে বিচাৰিছে সকলোৱে ধনী ঘৰৰ ছোৱালীয়ে বিচাৰে মই চাগে এইটো জনমত মোৰ ছোৱালীজনীক বিয়া দি উলিয়াই দিবই নোৱাৰিম দুখ নকৰিবচোন সময় আছে আমাৰ হাতত মোৰ ওচৰলৈ যদি ভাল ল'ৰা আহে তেতিয়া আপোনালোকৰ কথা নিশ্চয় ক'ম আৰু এইবাৰ সকলোবোৰ কথা ভালকে সুধি মেলিহে আপোনালোকৰ ঘৰলৈ পঠিয়াম মা দেউতাই কিয় জানো মোৰ ইমান বিয়াৰ পিছত লাগি আছে মই কৈছোৱেই মই বিয়া নহওঁ আমাৰ নিচিনা দুখীয়া ঘৰৰ ছোৱালীক কোনেও বিয়া নকৰায় আৰু যদি কৰায়ো বিয়াৰ লগত বহুত বস্তুৱে খুজিব ইমানবোৰ বস্তু মা দেউতাই ক'ৰ পৰা যোগাৰ কৰি দিব এই কথাটো মা দেউতাই কিয় বুজি নাপায় মোৰ কাৰণে ল'ৰা বিচাৰি বিচাৰি ফুৰিছে ঘটক এয়া মোৰ ল'ৰা আৰু ছোৱালীজনীৰ বাৰু বিয়া ঠিক হৈয়ে আছে অহা বছৰকে তাইক বিয়া দি উলিয়াই দিম ল'ৰাটোৰ কাৰণেহে ভাল ছোৱালী এজনী আমি বিচাৰি আহিছোঁ আমি ইমান ভাল ছোৱালী বিচাৰিছোঁ কিন্তু ক'তো বিচাৰিয়ে পোৱা নাই আপুনি বিচাৰি দিবচোন যিমান টকা পইচা লাগে আপোনাক দিম কেৱল ছোৱালীজনী ভাল হ'লেই হয় আপোনালোকে ভাল সময়তে আহিছে মোৰ হাতত ছোৱালী এজনী আছে কিন্তু এটা কথাহে কথা কি কথা মানে ছোৱালী এজনী আছে মোৰ হাতত তাই বহুত দুখীয়া ঘৰৰ ছোৱালী ঘৰ দুৱাৰো ইমান ডাঙৰ আহল বহল নহয় মাক বাপেকে হাজিৰা কৰি যেনে তেনে ঘৰখন চলাই আছে সেইকাৰণে আপোনালোকে পচন্দ কৰে বা নকৰে এইটো কথাহে আমি ধনী দুখীয়া একো বিচাৰ নকৰোঁ কেৱল ছোৱালীজনী ভাল হ'লেই হয় অহাকালি সোনকালে ছোৱালী ঘৰলৈ যাম বুলি আপুনি আজিয়ে খবৰ কৰি দিয়ক এইয়া চালক আমাৰ ছোৱালী বহুত পচন্দ হৈছে আমি বেছি দেৰি নকৰোঁ আপোনালোকক কেৱল দুদিনৰহে সময় দিছোঁ যি যোগাৰ কৰিব লাগে কৰি লওক কাৰণ দুদিনৰ পিছতে আপোনালোকৰ ছোৱালীক আমি নিবলৈ আহিম আৰু ছোৱালীৰ লগত আমাক একো বস্তুৱে নালাগে কিন্তু ছোৱালীক যেতিয়া নিবলৈ আহিম আমাৰ দৰা ঘৰৰ মানুহক ভালকে এসাঁজ আপোনালোকে ভাত খুৱাই পঠিয়াব যাতে কোনো মানুহে মোক পাছত নকয় যে ছোৱালী ঘৰৰ মানুহে আমাক ভালকে ভাত এসাঁজো নোখোৱালে বুলি আপোনালোকে অলপো চিন্তা নকৰিব ছোৱালীজনীক নিবৰ কাৰণে আপোনালোকে যিমান মানুহ লগত লৈ আনে সকলোকে ভালকে এসাঁজ ভাত খুৱাই পঠিয়াম এয়া চোৱা ডাঙৰ ডাঙৰ দুটা কুকুৰা পৰহি যিহেতু আমাৰ ধুনুক নিবলৈ আহিব ল'ৰা ঘৰৰ মানুহক কুকুৰাৰে ভালকে এসাঁজ ভাত খুৱাই পঠিয়াম আৰু এয়া চাওক মই আজি বজাৰৰ পৰা চাদৰ আৰু গামোচা লৈ আনিছোঁ ধুনুক যিমান মানুহে নিবলৈ আহিব সকলোকে আমি কিবা নহয় কিবা এটা বস্তু দি মান ধৰিম ঐ জাননে এই ঘৰ মানুহৰ ঘৰতে বিয়া বুলি চাগে বহুত অলংকাৰ কাপোৰ কানি বহুত বস্তু আনি ৰাখিছে এইবোৰকে আমি চুৰ কৰিব লাগিব পুলিচৰ ভয়ত আমি চহৰত গৈ চুৰ কৰিবই পৰা নাই সেইকাৰণে গাঁৱতে চুৰ কৰিব লাগিব বুজিছ টকা পইচাও হাতত নাইয়ে বহুত দিনৰ পৰা তই ঠিকেই কৈছ পুলিচৰ ভয়ত চহৰত গৈ চুৰ নকৰি আমাৰ হাতত এতিয়া 1 টকা এটাও নাই বৰ লাজৰ কথা সেইকাৰণে বৈ আমি এতিয়াই চুৰ কৰিব লাগিব মানুহবোৰো চাগে শুলে এয়া চা ডাঙৰ ডাঙৰ দুটা কুকুৰা বিয়াত খাবলৈ চাগে কিনি লৈ আনিছে আৰু এয়া চা বেগ কেইটাত চাগে সোণৰ অলংকাৰ লগতে বহুত দামী দামী কাপোৰো কিনি থৈছে
তেনেহলে আমি দেৰি নকৰি সোনকালে এইবোৰ বস্তু লৈ পলাই যাওঁ যদি ধৰা পৰো তেতিয়া জানৈচোন আমি আকৌ পুলিচৰ ওচৰতে থাকিব লাগিব আমাৰ নিচিনা ভিখাৰী আৰু দুখীয়া ঘৰৰ মানুহৰ ঘৰতো চুৰ কৰিব লাগে নেকি বহুত দিনৰ পৰাই পইচা গোটাই গোটাই এইখিনি বস্তু কিনিছিলো আৰু এইখিনি বস্তুৱে চুৰ কৰি লৈ গ'ল কালি ধুনুক নিবলৈ আহিব ল'ৰা ঘৰৰ মানুহে সিহঁতক মই কি বনাই খুৱাম মই জীয়াই থাকি একো লাভ নাই আজি মই মৰিয়ে যাম ছোৱালীজনীক মই ভালকে বিয়া দিব নোৱাৰিলো দুখীয়া বুলি কোনো ল'ৰাই মোৰ ছোৱালীজনীক পচন্দে নকৰে কিন্তু যি ঘৰ মানুহে পচন্দ কৰিছিল বিয়াৰ কাৰণেও সাজু হৈছিল আমি সেই ঘৰ মানুহকো ভালকে এসাঁজ ভাত খুৱাব নোৱাৰো সেইকাৰণে মই আজি মৰিয়ে থাকিম মই জীয়াই থাকি একো লাভ নাই মই আজি মৰিয়ে থাকিম কোনোবা চাগে বহুত ডাঙৰ বিপদত পৰিয়ে মৰিবলৈ আহিছে আমি তেখেতক এনেকে মৰিবলৈ নিদো ব'লা আমি তেখেতৰ ওচৰলৈ যাওঁ আৰু তেখেতৰ কি সমস্যা হৈছে সেই কথাখিনি সুধি লওঁ আমি আপোনাক মৰিবলৈ নিদো আপোনাৰ কি সমস্যা হৈছে আমাক কওক আমি আপোনাক সহায় কৰিম অহাকালি মোৰ ছোৱালীজনীৰ বিয়াখন ডাঙৰকৈ পাতিব নোৱাৰিলেও ল'ৰা ঘৰৰ মানুহক এসাঁজ ভালকে ভাত খুৱাম বুলি কুকুৰা দুটা লৈ আনিছিলো আৰু মান ধৰিবৰ কাৰণে চাদৰ আৰু গামোচা লৈ আনিছিলো কিন্তু যোৱাকালি ৰাতি সেইখিনি চুৰ হৈ গ'ল মই এতিয়া অহাকালি কি কৰিম একো উপায় বিচাৰি পোৱা নাই সেইকাৰণে মই মৰিবলৈকে আহিছো আপুনি এই সাধাৰণ কথাটোৰ কাৰণে মৰিবলৈ আহিছে আপোনাৰ মানুহজনীৰ কথা আৰু ছোৱালীজনীৰ কথা এবাৰো ভাবি নাচালে আপোনাৰ ছোৱালীজনীৰ বিয়া আমি পাতি দিম বহুত ডাঙৰকৈ পাতি দিম যাতে সকলো মানুহে কেৱল লাগি চায় কিন্তু বিয়াখন আমি পানীৰ তলত পাতিম আৰু সকলো মানুহ পানীৰ তললৈ আহিব পাৰে কাৰোৰে একো বিপদ নহয় আমি সকলো সুবিধা কৰি দিম পানীৰ তলত বিয়া পানীৰ তলত বিয়া শুনিবলৈ আচৰিত লাগে কিন্তু কৰিবলৈ সহজ